আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপি যেটো হৈছে আমাৰ কঁঠালৰ তৰকাৰী যেটো আমি মাংসতকৈ বেছি সোৱাদ লগা তৰকাৰী বুলি ক'ব পাৰি আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ এয়া হৈছে দুটা কঁঠাল এটা অকমান ডাঙৰ আৰু অকমান সৰু আৰু কঁঠালখিনি মই এনেকৈ টুকুৰা টুকুৰি কৰি কাটি লৈছোঁ ইয়াৰ পিছত অকমান নিমখ দি মই এখিনি ভিজাই ৰাখিম অলপ সময় যাতে আমাৰ আঠা যেটো হয় সেইটো নোহোৱা হৈ যায় ধুনীয়াকৈ ধুই মই আকৌ কুকাৰত মানে আমি চিটি মাৰিম বা হুইসেল লগাই এয়া মই পানী দিছোঁ কুকাৰত ইয়াৰ পিছত মই অকমান নিমখ অকমান হালধি এনেকৈ দি মই কঁঠালখিনি দি দিম যিখিনি আমি কাটি থৈছিলোঁ সেইখিনি কঁঠাল মই এতিয়া হুইসেল মাত্ৰ দুটা হুইসেল মাৰিবলৈ দিম কাৰণ বেছি সিজিব নালাগে আধা সিজোৱা কৰি ল'ম মই ইয়াতে ইয়াৰ পিছত মই যিখিনি কাটিবলগীয়া যা যোগাৰ আছে সেইখিনি কাটি ল'ম এয়া হৈছে বিলাহীখিনি মই অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ আমি গ্ৰাইণ্ডাৰত দিম যিহেতুকে গ্ৰাইণ্ড কৰি ল'ম এনেকৈ কাটি মই গোটেইখিনি বিলাহী কাটি ল'ম এয়া মই বিলাহীখিনি গোটেইখিনি কাটি ল'লোঁ এয়া দেখিছে ইয়াৰ পিছত মই পিয়াজ তিনিটা লৈছোঁ এই পিয়াজ তিনিটাও মই ঠিক সৰু সৰুকৈ দেখিব আপোনালোকে এনেকৈ মই কাটি ল'ম গোটেইখিনি মই কাটি লৈ ইয়াৰ পিছত মই নেক্সট ষ্টেপ আৰম্ভ কৰিম এয়া দেখিছে মই পিয়াজখিনি গোটেইখিনি কাটি ল'লোঁ ইয়াৰ পিছত এয়া আদা নহৰু কেইটামান জালুক তিনিটা জলকীয়া শুকান জলকীয়া আৰু লং ইলাচি এইখিনিও মই গ্ৰাইণ্ড কৰি ল'ম ইয়াৰ পিছত মই কুকাৰ হৈ গ'ল দুটা হুইসেল আহিল আৰু মই অকমান ঠাণ্ডা হ'বলৈ দিছিলোঁ আপোনালোকক দেখুৱাইছোঁ কিমান সিজিছে এয়া দেখিছে হাতেৰে ভাঙিব পৰা হৈছে আৰু বেছি গলি যাব নালাগে সেইবাবে মই এনেকৈ ৰাখিছোঁ ইয়াৰ পিছত মই কেৰাহী বহাই দিছোঁ কেৰাহীটোত এয়া তেল দি দিছোঁ অকমান বেছিকৈ দিছোঁ কাৰণ এইখিনি ফ্ৰাই কৰিম দি দিছোঁ মই কঁঠালখিনি যিখিনি আমি মানে বইল কৰি ৰাখিছিলোঁ সেই কঁঠালখিনি মই ইয়াতে দি দিছোঁ অকণমান ফ্ৰাই কৰি ল'ম আগতে আপোনালোকে এনেকুৱা কঁঠালৰ তৰকাৰী খাই পাইছেনে বা বনাই পাইছেনে যদি পাইছে কোনে কোনে ভাল পাইছে মোক জনাব কাৰণ কঁঠালৰ তৰকাৰী হয়তো মাংসতকৈ বেছি সোৱাদ লগা হ'লে কোনোবাই ভাল নাপাবও পাৰে আৰু কোনোবাই ভাল পাবও পাৰে এবাৰ মোক জনাব কোনে ভাল পাইছিল এই কঁঠালৰ তৰকাৰীখন খাই আৰু কোনে বেয়া পাইছিল এয়া মই কঁঠালখিনি ফ্ৰাই কৰি লৈছোঁ দেখিছে বহুত ৰঙা কৰিব নালাগে অকণমান ফ্ৰাই কৰিব লাগে এয়া মোৰ হৈ গ'ল মই এইখিনি নমাই ল'ম দেখিছে কালাৰ আহিছে সেইখিনিলৈকে মই বাদ চাইছোঁ বেছি কাঢ়া কৰা নাই ইয়াৰ পিছত কেইটামান মানে গোটা জিৰা ইয়াতে দি দিছোঁ তেলখিনিতে অকণমান তেল মই ৰাখি দিছোঁ অৱশ্যে গোটেই তেল দিয়া নাই অকণমান কমাই দিছোঁ ইয়াৰ পিছত ইয়াতে মই পিঁয়াজ দি দিছোঁ পিঁয়াজখিনি অকণমান ৰঙা হ'বলৈ দিম দেখিছে পিঁয়াজখিনি ইয়াতে মই লং ইলাচি দুটামানো দি দিছোঁ গোটা ইলাচি লং এয়া হৈছে পিঁয়াজখিনি অকণমান কালাৰ আহিছে আৰু ইয়াতে যিখিনি মই পেষ্ট বনাই থৈছিলোঁ আদা নহৰু জলকীয়া জালুক সেইখিনিও মই ইয়াতে দি দিছোঁ এইখিনি অকণমান হ'বলৈ দিম ইয়াৰ পিছত এয়া হালধি এয়া জালুকৰ গুড়ি জিৰাৰ গুড়ি ধনিয়াৰ গুড়ি গোটেইখিনি মই দি দিছোঁ গোটেই ইমান দি খাই থকা নাই এয়া নিমখ গোটেইখিনি দি মই এইখিনি অলপ লৰাই লৈছোঁ এইখিনি অকণমান হ'বলৈ দিছোঁ ইয়াৰ পিছত অকণমান পানী দি দিছোঁ যিখিনি মছলাৰ পানী আছিল সেইখিনি দি মই এইখিনি ভালদৰে লৰাই ল'ম ইয়াৰ পিছত যিখিনি বিলাহী মই পেষ্ট বনাই থৈছিলোঁ সেইখিনিও মই ইয়াতে দি দিছোঁ এইখিনি অকণমান হ'ব লাগিব পেষ্টখিনি যাতে আমাৰ ভালদৰে হৈ যায় অলৰেডি আমাৰ কুকাৰত আমি চিটি লগাইছোঁ আমাৰ কি হয় কঁঠালখিনি আমাৰ গলি আছে বা সিজি আছে আৰু লগতে মই ফ্ৰাই কৰিও লৈছোঁ তেতিয়াও আমাৰ কঁঠাল আৰু অলপমান সিজিছে গতিকে কঁঠালখিনিৰ বেছি ইয়াতে আৰু কৰিব লগা কাম নাই এইবাবে মই বিলাহীখিনি অকণমান হ'বলৈ দিছোঁ যাতে বিলাহীৰ পেষ্টটো আমাৰ ভালদৰে হৈ যায় তৰকাৰীৰ নিচিনা ভাল এটা সোৱাদ আহে যাতে কেঁচা হেৰিটো নাথাকে সেইবাবে মই ভালদৰে ভুনি লৈছোঁ আৰু এয়া দেখিছে খুব ধুনীয়া কালাৰো আহিছে আৰু হৈ গৈছে আমাৰ বিলাহীখিনি ইয়াতে মই ইয়াতে পানী দিম যাতে আমাৰ যিমানখিনি পানী লাগে আপুনি ভাবিব যিখিনি লাগে আপোনাক প্ৰয়োজন বুলি ভাবে সিমানখিনি পানী ইয়াতে দি দিব যিহেতুকে এইটো আমাৰ জোল হ'ব বা আমাৰ গ্ৰেভি বুলি কয় সেইখিনি সেই ষ্টেপলৈকে আমি ৰাখিম আৰু ইয়াতে অকণমান বেছিকৈ দিছোঁ কাৰণ কঁঠালখিনি অকণমান বইল অহালৈকে পানীটো আৰু অলপ শুকাই যাব সেইবাবে মই এনেকৈ ৰাখিছোঁ এতিয়া মই ঢাকনি লগাই দিম এইখিনি অকণমান লৰাই লৈ ভিডিঅ'টো চাই যদি সঁচাকৈয়ে ভাল লাগিছে বা ৰেচিপিটো ভাল বুলি ভাবিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু আজি যদি মোৰ চেনেলটো নতুনকৈ চাই আছে বা মোৰ চেনেলত কোনোবাই নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব
আপোনালোকে সাবস্ক্ৰাইব কৰিলে আপোনালোকে লাইক কৰিলে মোৰ ভিডিও আৰু আগবাঢ়িব আপোনালোকলৈ মই নতুন নতুন ৰেচিপি লৈ আহিব পাৰিম এয়া মোৰ গ্ৰেভি মানে কঁঠাল যিখিনি দিছিলোঁ সেইখিনি মোৰ ভালদৰে উতলিছে ইয়াৰ পিছত মই ধনিয়া পাত দি দিছোঁ ইয়া দেখিছে মই আপোনাক লৰাই দেখাইছোঁ ইয়া খুব ধুনীয়া এটা কালাৰ আহিছে আৰু মানে ক'ব নোৱাৰি ইমান ধুনীয়া এখন তৰকাৰী হৈছে সঁচাকৈয়ে মাংসতকৈ বেছি সোৱাদ লগা তৰকাৰী হৈ পৰিছে গতিকে আপোনালোকে এবাৰ বনাই চাওক খাই চাওক আৰু মোক জনাওক কেনেকুৱা লাগিছে আৰু অৱশ্যে বহুতে হয়তো আগতেও খাইছে গতিকে মই সেইটোও কৈছোঁ কোনে কোনে এই তৰকাৰীখন ভাল পায় বা আগতে খায় আৰু কোনে কোনে বেয়া পায় সেইটো মোক জনাব গতিকে নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰলৈ আকৌ আহিম আজিলৈ এৰিছোঁ বাই বাই